আজি আমি আপোনালোকক লৈ আহিছোঁ এটা বিশেষ ঠাইলৈ য'ত আমাৰ ইতিহাস জড়িত হৈ আছে। হয়, আজি লৈ আহিছোঁ গহপুৰৰ নিচেই কাষতে থকা ভোলাগুৰি চাহ বাগিচালৈ। এয়া ভোলাগুৰি চাহ বাগিচাৰ চিত্ৰবন ফিল্ম ষ্টুডিঅ'ৰ বাহিৰৰ ভাগ আৰু বাহিৰতে এখন ডাঙৰ গেটত লিখা আছে ধুনীয়াকৈ চিত্ৰবন ফিল্ম ষ্টুডিঅ' ভোলাগুৰি চাহ বাগিচা। আৰু এনেধৰণে আমি ভিতৰলৈ গৈ সোমাই সন্মুখত আমি দেখোঁ যে এটা ডাঙৰ ঘৰ আৰু সেই ঘৰটোৱে হৈছে চিত্ৰবন ফিল্ম ষ্টুডিঅ'। আৰু এই কাষতে থকা ঘৰটো হৈছে বাগানৰ অফিচ। আৰু ইয়াৰ বাহিৰৰ পৰিৱেশ ইমানেই ধুনীয়া যে আপোনাৰ মন মুহি যাব। এয়া চাওক, এয়া হৈছে চিত্ৰবন ফিল্ম ষ্টুডিঅ'। আপোনালোকে জানে যে অসমীয়া প্ৰথম বোলছবি জয়মতী আৰু জয়মতী ছবিখনৰ সকলোবোৰ কাম কাজ ইয়াতেই তেওঁ সম্পন্ন কৰিছিলে। সেয়েহে এই ঘৰটোক চিত্ৰবন ফিল্ম ষ্টুডিঅ' নামে পৰিচিত। এসময়ত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে এই বাগানখনতেই মেনেজাৰ পদত কৰ্মৰত আছিলে। সঁচাকৈ জ্যোতিপ্ৰসাদে আমাক বহুখিনিয়ে অৱদান দি থৈ গৈছে। আৰু এইফালে চাওক, এইফালে হৈছে জ্যোতিপ্ৰসাদদেৱৰ প্ৰতিমূৰ্তি। আৰু প্ৰতিমূৰ্তিৰ দুয়োকাষে ধুনীয়াকৈ লাইন লগাই ফুল ৰুই থৈছে। চাওকচোন কিমান ধুনীয়া, সেউজীয়াৰ মাজত বগা বগা ফুলবোৰ দেখি মনটো ভালেই লাগি গৈছে। সঁচাকৈ বাহিৰৰ পৰিৱেশো ধুনীয়া, ভিতৰৰ পৰিৱেশো বৰ মনোমোহাকৈ ৰাখিছে। আৰু এইটো কি মই ভালকৈ নাজানো, কিন্তু দেখি ভাল লাগি গ'ল। আৰু সেই মোৰ পিছফালে দেখিছেনে ৰঙা ঘৰটো ব্ৰিটিছৰ যুগৰে বুলি ক'ব পাৰি। সেই ঘৰটো জৰাজীৰ্ণ অৱস্থাত বৰ্তমান, কিন্তু সেই ঘৰটোৰ ডেক'ৰেশ্যনৰ কাৰণে কালাৰ কৰি দিয়া হৈছে। ইফালে আছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদদেৱৰ প্ৰতিমূৰ্তি। আৰু প্ৰতি বছৰে 17 জানুৱাৰীত শিল্পী দিৱসৰ দিনটোত ইয়াতে সকলোৰে ধুনীয়াকৈ উলহ মালহেৰে শিল্পী দিৱস পালন কৰে। আৰু আমিও এই শিল্পী দিৱস উপভোগ কৰিবলৈ আহোঁ। সঁচাকৈ জ্যোতিপ্ৰসাদৰ প্ৰতিমূৰ্তি ইমান ধুনীয়াকৈ ৰাখিছে এতিয়াও। চাওকচোন আপোনালোকে, আকৌ এই ঘৰটো দেখিছেনে? এই ঘৰটোতে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে যেতিয়া তেওঁ এই বাগানত কৰ্মৰত আছিলে, তেখেতে তেতিয়া এই ঘৰটোতেই আছিলে। আৰু এই ঘৰটোতেই তেওঁ থাকিয়েই জয়মতী বোলছবিৰ সপোন দেখিছিলে। চাওকচোন ইয়াৰ পৰিৱেশটো ইমানেই ধুনীয়া, শান্তি, নিজান, নীৰৱ। সঁচাকেই জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ মনোৰম এই দৃশ্যবোৰ চাই চাই তেওঁৰ মনত সপোনবোৰ জাগিছিল চাগে। সেউজীয়া চাহ গছবোৰ দেখি মনতে মোৰ ভাৱ হয়, সদায় যদি আমি ইয়াতেই থাকিব পাৰিলোঁ হয়, কিমান যে ভাল লাগিল হয়। চাওকচোন, আজিৰ ভিডিঅ'টো আপোনালোকৰ কেনে লাগিলে? যদি ভাল লাগিছে তেনেহ'লে এটা লাইক আৰু কমেণ্ট কৰি জনাব। আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আহিবলগীয়া সকলোবোৰ ভিডিঅ' আপোনালোকে সোনকালে পায়।